মই ভিডিঅ' বনাই কিবা কোন মোৰ কথাটো কি কৰিমে মই এটা জিলু কৰি চিনেমুন্ডা তো ই পগলা হৈছে গাইস এ কথা ধৰি না কি ই পগলা হৈছে আজি গেট অফ ইন্ডিয়া জিডাল নাচিছি ই গেট অফ ইন্ডিয়া বৈদ্য নাচিছি গাইস জীবনটো দুদিনীয়া নাচি যাম ফুৰ্তি কৰি যাম তোমাৰ দিনা গলা গাইস বাইক চলাই থাকো জমুজু মাৰি থাকো তাৰ আগত পইচা মৰি যাম কোনে আছে এইটো যিখিনি পইচা পাওঁ ঘূৰিম বিন্দাছ লাইফটো এনজয় কৰিম ইয়াতে মানে সন্ধিয়া সময়ত জোৰাজুৰিকে ধুনীয়াকৈ বহে আহি টাইম স্পেণ্ড কৰে প্ৰিয়জনৰ সৈতে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাব লগতে ঘণ্টা বটনটো প্ৰেছ কৰিব বাই বাই আপোনালোকে নকৰে ছাবস্ক্ৰাইবো নকৰে লাইকো নকৰে কৰিব ফিউচাৰ অ' মাই ডগছ So hey guys, good evening and welcome to my new vlog. I hope আপোনালোক সকলো ভালে আছে আৰু আজি আছো আমি মেইন ড্ৰাইভত চাওক ইয়াতে মেইন ড্ৰাইভত বৰষুণ অত্যন্ত বৰষুণ দি আছে দেখা পাইছেনে নাইবা আৰু টাইম হ'ল এতিয়া 8:41 চাওক এয়া মেইন ড্ৰাইভৰ দৃশ্য একেলগে ধুনীয়াকৈ বহি আছে ইয়াতে মানে সন্ধিয়া সময়ত জোৰাজুৰিকে ধুনীয়াকৈ বহে আহি টাইম স্পেণ্ড কৰে প্ৰিয়জনৰ সৈতে আৰু কাৰণ টাইম স্পেণ্ড কৰিবলগীয়া জেগা যিহেতু চাওক আপোনালোকে সেইফালে চাওক কি ধুনীয়া মজা ৰিলেক্স খাও পিও মজা কৰ সন্মুখতে ইয়াতে আৰু ফলে চাওক আপোনালোকে ঢৌ আহি আছে ইমান ধুনীয়াকৈ আৰু বতাহ বুলি আছে লগতে অলপ অলপ বৰষুণ দেখা পাইছেনে নাজানো বৰষুণো পৰি আছে আৰু এইকেইটা শিলৰ ওপৰতে ধুনীয়া একদম চিনেমা শ্বুটিং হয় আগতে হৈছিলে বেছিকৈ আজিকালি তেনেকৈ নহয় বলিউডৰ এইকেইটা শিল আৰু ভিউটো এনেকুৱা হয় আগতে এনেকৈ বহি আছিলোঁ ক'ভিডৰ সময়ত আৰু তেতিয়া মানে মাস্ক পিন্ধা নাছিলোঁ আৰু তেতিয়া মোৰ ফাইন লৈছিলে এতিয়া মনত আছে 200 টকা কৈছিলে মই 50 টকা দিছিলোঁ এইখিনি জেগাতে বহি আছিলোঁ এইখিনি মানে অকণমান আগত মানে ইয়াতে বহি আছিলোঁ আৰু মেইন ড্ৰাইভত তো গৈছে আৰু অলপ সময়ৰ পিছৰ পৰা বৰষুণটো ষ্টাৰ্ট হ'ল এতিয়ালৈ এৰা নাই আৰু এতিয়া আমি যাব লাগিব বৰষুণ শিকি আছোঁ মানে কিবা এটা বেলেগ এটা ৰিলেক্স লাগিছে আৰু ঢৌৰ চাব ইয়াতো আহিলে এনেকৈ ঢৌটো আহি থাকিব আৰু ইয়াতে বৰষুণত তিতি আমি ভিডিঅ' বনাই আছোঁ আৰু কি কৈছোঁ ঢৌ চাই আছোঁ শিলগুটি চাই আছোঁ আৰু মানুহ চাই আছোঁ চাওক ইয়াত হৌ কেমেৰাটো কিবা হৈ গৈছে আৰু এদিন ইয়াতে যাবা যাবি ঘৰত যাম কি কথা হ'বা মই ভিডিঅ' বনাই কিবা কোন মোৰ কথাটো তো ই পগলা হৈছে গাইস এ কথা ধৰি না কি ই পগলা হৈছে আজি গেট অফ ইন্ডিয়া জিডাল নাচিছি ই গেট অফ ইন্ডিয়া বৈদ্য নাচিছি গাইস জীৱনটো দুদিনীয়া নাচি যাম ফুৰ্তি কৰি যাম তোমাৰ দিনা গলা গাইস বাইক চলাই থাকো জমুজু মাৰি থাকো তাৰ আগত পইচা মৰি যাম কোনে আছে সেইটো হয় যিখিনি পইচা পাওঁ ঘূৰিম বিন্দাছ লাইফটো এনজয় কৰিম ইউটিউবৰ পৰা পইচা নাপাওঁ পইচা পাওঁ কৰি দিয়া গাইস মই জাগা দেখাই দিম গাইস কোনো এটা ইউটিউবাৰে গাইছে অসমত দেখাব পাৰে যিটো মই দেখাওঁ কি বুলি ভাবিছে গাইছ আমেৰিকা যাম গাইছ আমেৰিকা কি হ'ব তো গাইছ তেনেকৈ অলপ কাজিয়া কৰি এনে ধেমালি কৰি পেলাই এতিয়া যাওঁ ঘৰত যাম এতিয়া ভোক লাগছে বৈদ্য ভোক লাগছে একো খাৱাই নাই তো এতিয়া যাই কিবা কিবি খাম ভোক লাগি যাওঁ কেনেকৈ যাওঁ কি কৰোঁ অলপমান দেখাম আৰু ভিডিঅ'টো অলপ পিছত বন্ধ কৰি দিম কাৰণ এনেও লাইক চাইক ভিউ নাহাই হৈছে খামে বেয়া লাগব যিহেতু লাহে লাহে খামিছে আৰু তো বলক যাই লওঁ অলপ লাইক চাইক কৰিব লাগে ইমান কষ্ট কৰি ঘূৰি ফুৰি আকৌ ইউটিউবৰ পৰা ইনকাম নাই নিজৰ পইচা খৰচ কৰি ঘূৰি ফুৰি আকৌ আপোনালোকক শ্বেয়াৰ নকৰা একো নকৰা আমাৰ কষ্ট এইবিলাক বুজি নাপা
যাওঁ আৰু এতিয়া ভিডিঅ' আশা এৰিম আৰু এনেকৈ কষ্ট কৰি থাকোঁ বুজি নাপালে বেয়া লাগে না এতিয়া বাই এতিয়া লগ পাই আছোঁ এখন টেক্সি আৰু টেক্সিখনত যাই আছোঁ এতিয়া চি এছ টিলৈ তাৰ পৰা লোকেল ট্ৰেইনত যাব লাগিব আৰু বলক এতিয়া যাই লওঁ চি এছ টিলৈ ফাইনেলি আহি পালোঁ চি এছ টি তো গাইজ ফাইনেলি আহি পালোঁ চি এছ টি ষ্টেচন এয়া চি এছ টি এইবাৰ কালাৰটো ভাল লাগিছে লাইটৰ চি এছ টিৰ যিটো ষ্টেচনৰ কালাৰ লাইটৰ এই কালাৰটো চেঞ্জ কৰিছে কিয় মানে নাজানো ভাল লাগিছে কিন্তু আগৰটো বেছি ভাল লাগিছিল না বাৰু আগৰ কালাৰটো বেছি ভাল লগা আছে মোৰ আগৰ ভিডিঅ'ত আছে আপোনালোকে চাব পাৰিব এইবাৰ কালাৰ চেঞ্জ কৰি দিয়া এইটো হৈছে চি এছ টি ষ্টেচন মেইন ষ্টেচন চি এছ টিৰ তো গাইছ এতিয়া বাজিলে 10:18 আৰু এতিয়া আমি যাম ৰুমলৈ চি এছ টিত উঠিলোঁ ট্ৰেইনত লোকেল ট্ৰেইনত এতিয়া ৰুমলৈ যাম এইখনত ইয়াৰ পৰা এইখন যাব 10:20 এতিয়া হ'ল 10:18 তো बने रहिए हमारे साथ हमेशा के लिए चलो चलते हैं प्रॉब्लम ऊपर प्रॉब्लम জানে আপোনালোকে ইয়াতে ট্ৰেইনবিলাক মাত্ৰ 10 ছেকেণ্ডমান সময় ৰয় সেইকাৰণে কি হ'ল আমি কোনখন মই নামিলোঁ জাষ্ট জাপ মাৰি আমি নামোতে ট্ৰেইনখন চলো হৈছিলে আৰু ইয়াতে ট্ৰেইনৰ স্পীড বহুত মানে পিক আপটো ঠাইতে লৈ লয় চাওক আপুনি এইখন ট্ৰেইন জাষ্ট আহি গৈছে আৰু যাবই মানুহ নামিব নাপাওঁতে যায়ে প্ৰায় মানে 10 ছেকেণ্ড 15 ছেকেণ্ডমান সময় ৰয় এই পদুম আৰু পন্নত সিহঁত দুটাই নামিবই নাপালে সিহঁত গুচি গ'ল আকৌ নেক্সট মানে আগৰ ষ্টেচনত নামিব লাগিব সিহঁতে গ'ল এতিয়া সিহঁত আহালে আকৌ ৰখি আছোঁ আমি তাৰমানে আমিতো আগতে আহি পালোঁ হয় কিন্তু এতিয়া সিহঁত আহালে ৰখি আছোঁ সিহঁত আহিলেহে বাই ৰুমত যাব পাৰিম আৰু ৰুমত যাই বা কি অৱস্থা হয় গেটত সোমাবলৈ দিয়ে বা নিদিয়ে আজি ভিন্ডও নাই বাহিৰতো আহিব নোৱাৰে তাৰ পৰা বহুত দূৰ হয় বি আৰ চি মেইন গেটত মানে চিকিউৰিটি থাকে জাকে তাকে সোমাব নিদিয়ে পাৰ্মিট লাগে চাই লওক কি হয় আজি ৰাতি পোপাত হৈ যাব আৰু পুৰা নহ'লে তো গাইজ টাইম হ'ল এতিয়া 10:17 আৰু পদুমত গুচি গৈছিলে মানে আগৰ ষ্টেচনলৈ আমি নামিব নাপাওঁতে সিহঁত গুচি গৈছিল আৰু এতিয়া এইখনত আহিছে নেকি নাজানো তো অহা নাছিল পদুমত এইখনত আহিছে নেকি চাওঁ আহিছে যদি দেখাম আপোনালোকক সিহঁতে মানে একদম লেজি পন্নব আৰু পদুম বিৰাট লেজি মানুহকেইটা ইহঁতৰ লগত মানে নৰা এইবিলাক কৰিব আকৌ তো কৈছে এইকেইটা ইহঁত আহিছে একেবাৰে দিব লগা মানে ইহঁতক এইকেইটা 11:40 হ'ল আৰু এতিয়া আমি বি আৰ চি ভিতৰত সোমাব পাৰোঁ নোৱাৰোঁ আপোনালোকক আপডেট দি আছোঁ অলপ পিছত ফাইনেলি আহি পালোঁ ৰুম এতিয়া মুখ হাত ধুম মানে গা পা ধুই ধুনীয়াকৈ কিবা অকণমান খাই শুই যাম আৰু এইফালে আপোনালোকৰ ভিউটো চাওক ৰাতিৰ এইটো ভিউৰ সৈতে মই আপোনালোকৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাব লগতে ঘণ্টা বটনটো প্ৰেছ কৰিব বাই বাই আপোনালোকে নকৰে ছাবস্ক্ৰাইবো নকৰে লাইকো নকৰে কৰিব ভিউ চাওক Oh my dogs. It is made it black, got the bushes black match. Riding on